তাক ফাঁসি দিব বাড়ি পেলাক ছয়টা সাড়ে ছয়টা পূজা দিছোঁ সন্ধিয়া দিছোঁ এই 6:30 মান বাজতে মই ঘৰত মানে কণী আনিব গৈছে অলপ গোটৰ অলপ মিটিং আছিল তো মই কৈছোঁ তই ছাৰ আহিছে তই চাহ বনাই দিবি তা সুধিছে মা কি ছাৰৰ কাৰণে অকলে বনাম না মোৰ ঘৰৰ গোটেই মানুহখিনিয়ে বনাওঁ না গোটেই মানুহখিনিয়ে বনাওঁ চাহও বনাইছে তেতিয়া চাহ যেতিয়া বনাইছে মই ঘৰত নাছিলোঁ পিছত মই 6:30 মান বজাত গৈছোঁ তাৰপৰা তেওঁ কণী আনবা তেওঁ কৈছে যে মা কেইটা বজাত চাহ দিম ছাৰক মই কৈছোঁ যে 7:45 মান বাজতে তাক ছাৰক চাহ দিবি তেতিয়া মানে তাক চাহ বনাব গৈছে তেতিয়া বোলে ল'ৰাটো আহিছে আহিবলৈ ঘৰত বোলে কথা পাতিছে বোলে এইটোতো মই নাজানো ঘৰত কথা পাতিছে কথা পাতি তাৰপিছত তেওঁ চাহ বনাই ছাৰক দিছে বোলে ছাৰক দিছে দি পিনি মানে ঘৰত মানে ঢুকা নাই নেকি তাৰ পৰাই চেঁচৰাই লৈ গৈছে তাৰ পৰা মুখত পুৰি চেঁচৰাই লৈ গৈছে ধৰি লৈ গ'ল না কাৰণ আমাৰ ইনভাৰ্টাৰ আছে কাৰণ আছিল বাহিৰত লাইটটো আছিল জ্বলোৱা না ভণ্টি নাই অকলে এটা ল'ৰা এটা ছোৱালী না ছোৱালীটোৱে ডাঙৰ ল'ৰাটো সৰু দেউতা বাতাচা বনাই আছিল কাম কৰি আছিল এইটো ৰুমত কাম কৰি আছিল আৰু ল'ৰাটোক ছাৰ আহিছে যে ছাৰ পঢ়াই আছিল টাইম মানে 7টা না 7:30 পিছতে মইতো 7:30 বজাত মানে ঘটনা এটা হৈছে এইটো টাইমতে হৈছে আমাৰ লগত মানে বহুত ফ্ৰী আছিল ছোৱালীটো এনেও মই ফ্ৰী আছিল মোৰ সব কথা কয় কিন্তু কালি যেদিনা মৰিব এদিনা যে তাৰ লগত কলেজত যে কথা হৈছে এইটোতো আহি কোৱা নাই এইটোৱেই ভুল হৈছে তাৰ আৰু ল'ৰাৰ নাম কি আছে ল'ৰাৰ নামটো অমিত ভদ্ৰ আচ্ছা এইটো এতিয়া এৰেষ্ট হ'ল না এতিয়া এৰেষ্ট হ'ল এতিয়া এৰেষ্ট হৈছে এৰেষ্ট জোর জবস্তি কৰিছে মানে তাক বিয়া দিব লাগে মানে তাৰ লগত মই দেউতাক মই তো গাৰ্জিয়ান নহয় তাৰ দেউতা গাৰ্জিয়ান মই কৈছোঁ তোমাৰো তো গাৰ্জিয়ান আছে তোমাৰ দেউতা আছে গাৰ্জিয়ান আছে গাৰ্জিয়ান মাতি আনো তাৰপিছত কথাটো হ'ব এতিয়া মই কেনেকৈ ক'ম যে আমাৰ ছোৱালীটো তোমাৰ লগত দিম আৰু একো কৰা নাই তাৰ ভাড়া ঘৰত থাকে বোলে আৰু কাম কি কৰে এইটোও নাজানো ভালকৈ তাৰ লগত কেনেকৈ দিম মোৰ ছোৱালীটোক মই কি দিব পাৰোঁ নেকি মোৰ ছোৱালীটো এনেকৈ তাক ফাঁসি দিব বাড়ি পেলাক ফাঁসি দিব লাগে তাক ফাঁসি দি বাড়ি পেলালে অমিত ভদ্ৰৰ ঘৰটো পলাকবাৰী বোলে তাৰ ইয়াতে বৰদেউতা আছে আৰু বাটামাৰী নেকি তাৰ কুৰ্মা আছে বোলে মই এইবিলাকো ভালকৈ নাজানো